নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৰে ভালে, মোৰো ভাল। আজি আমাৰ শংকৰদেৱ শিশু নিকেতন মহৰী কেমৰ 2025-26 বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি প্ৰথম দিন। আজি আমাৰ ওচৰতে থকা ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ আমাৰ খেলপথাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই 100 মিটাৰ ৰানিং, 200 মিটাৰ ৰানিং, 600 মিটাৰ ৰানিং আৰু আপোনাৰ 1600 মিটাৰ ৰানিং আৰু 3000 মিটাৰ ৰানিঙৰ কাৰণে ৰানিং কৰিবলৈ লৈ অহা হৈছে। সকলো ছাত্ৰ ছাত্ৰীক লৈ অহা হৈছে, সকলো ছাত্ৰ ছাত্ৰী আছে ইয়াত আমাৰ লগত। তেওঁলোকে আজি অংশগ্ৰহণ কৰিব আৰু আহক আমি সকলোৱে চাই যাওঁ অংশগ্ৰহণ কেনেদৰে কৰে। আপোনালোকেও চাই থাকক, মই আপোনালোকক দেখাই আছোঁ। এয়া এবাৰ 4-5ৰ ছাত্ৰ ছাত্ৰীসকল গৈ আছে, ছাত্ৰী নহয় চৰি ছাত্ৰসকল গৈ আছে। এবাৰ ক্লাছ 4 আৰু 5ৰ যাব। ঐ ভালকে ৰহিবা দেই। ভালকে ৰহিবা। কি হ'ল এনেকে হ'লে নহ'ব নহয়। কেলে দৌৰিছা? হা ৰেডি? কেনেকে দেখাইছে চোৱা। ক্লাছ 4-5ৰ ছাত্ৰসকল দৌৰি আছে। এইবুলি ক্লাছ 4 and 5 ছাত্ৰীসকল তেওঁলোকে 100 মিটাৰ ৰানিং কৰিব। ক্লাছ 4 and 5 ছাত্ৰী নমস্কাৰ। আমাৰ মাজত আছে আমাৰ মহৰী কেম্প শিশু নিকেতনৰ আচাৰ্য ভাৰতীৰ আচাৰ্য প্ৰমুখ আমাৰ বেদনন্দী আচাৰ্য। তেওঁ খেলৰ বিষয়ে দুআষাৰ ক'ব আপোনালোকে শুনক। তেওঁ আজি খেলখনৰ বিষয়ে আপুনি দুআষাৰ কিবা কওক। ধন্যবাদ। নমস্কাৰ থাকিল আমাৰ লাইভৰ দায়িত্বত থকা আমাৰ সন্মানীয় আচাৰ্য প্ৰকাশ বৰকটকী। তেখেতে আমাক সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো পাৰদৰ্শিতা আমাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰেক্ষাপটত উপস্থাপন কৰিবৰ বাবে এইবোৰ লাইভ কৰি আছে। আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰীক আমাৰ অঞ্চলৰ ঐতিহাসিক খেলপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আমি ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, দৌৰ আদি প্ৰতিযোগিতা আমি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীক ইয়ালৈ লৈ আহিছোঁ। আৰু সকলো আচাৰ্যসকলে অতি সুন্দৰভাৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু আমাৰ এই বাৰ্ষিক ক্ৰীড়া সমাৰোহ 2025 আমি প্ৰতি বছৰেই পৰম্পৰাগতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতি বিকাশৰ বাবে এই পাতি আহিছোঁ। আৰু তাৰে এটা সৰু নমুনা আমাৰ ধন্যবাদ থাকিলে আমাৰ আচাৰ্যলৈ এই লাইভ কৰাৰ বাবে। ধন্যবাদ আপোনালৈও। আমি আপোনালোকক আৰু দেখাবলৈ গৈ আছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ৰানিং কৰি আছে। এইবুলি 8ম শ্ৰেণীৰ ছাত্ৰীসকলে ৰানিং কৰিবলৈ আৰম্ভ কৰিছে। চাই যাওক আপোনালোকে, মই আপোনালোকক দেখাই আছোঁ। তো 8ম আৰু 9ম শ্ৰেণীৰ ছাত্ৰ লাইনৰ বাহিৰত যোৱা, লাইনৰ বাহিৰত জোৰ দিয়া, জোৰ দিয়া।
অ' ককাজ আজি খেলখনৰ বিষয়ে কিবা দুআষাৰ কৈ দিয়ক। খেল বৰ ধুনীয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ দৌৰিছে। খালি অলপ আগতে এগৰাকী আহত হ'বলৈ অকণমানত বাচিছে, মানে বেছি দুখ নাপালে, মানসিক অলপ দুখ পাইছে। ছাত্ৰই লুটিয়াই লৈ গৈছে আছে যে, মানে ইমান স্পীডত দৌৰি আহিছে। এতিয়া ইয়াৰ পাছত এতিয়া ইয়াৰ ক্লাছ 8 আহি আছে, ছোৱালীখিনি আহি আছে, অষ্ট্ৰেলিয়াৰ পৰা এজন আহিছিলে, পাৰ্টিচিপেট কৰিবলৈ নিদি পঠিয়াই দিলে। হয় এতিয়া বৰ্তমানে ক্লাছ 8 ছোৱালীখিনি আহি আছে, এতিয়ালৈকে ধুনীয়া হৈছে খেলবিলাক। আমাৰ ইয়াৰ নয়ন আছে যে তেওঁ খেল প্ৰমুখ হিচাপে তেওঁ খেলসমূহ তদাৰক কৰি আছে। তেওঁ আমাৰ খেলসমূহ তদাৰক কৰিছে, ভাল লাগিছে আমাৰ খেলসমূহ তদাৰক কৰাৰ কাৰণে। হয় এতিয়া বৰ্তমান এই ক্লাছ 8 আৰু 9ৰ 4জনী ছোৱালী ৰানিং কৰি আছে। ক্লাছ 9 আৰু ক্লাছ 8ৰ হয়। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড।